শাশুড়ি হয় আমার শাশুড়ি 15 তাৰিখে 15 আগষ্টৰ দিনৰ পৰা ঘৰৰ পৰা ওলাইছে এতিয়ালৈকে কোনো খোজ খবৰ পোৱা নাই যদি ৰাইজে কোনো খোজ খবৰ পায় তেনেহ'লে এইটো নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকে যোগাযোগ কৰিব এইটোৱে আমাৰ কাকতি মিনতি ৰাইজৰ কাছে আপোনালোকে দয়া ধৰ্ম কৰি এইটো আপোনালোকে খবৰখিনি দিব পিন্ধনত কি আছে পিন্ধনত তেনে এটা কাপোৰ আছে নাল খৰি আৰু পাতা কালাৰ এনেকুৱা এটা কাপোৰ পিন্ধি আছে গাৰ বৰণ কেনেকুৱা গাৰ বৰণ আপোনাৰ চামবৰণ এনেকুৱা হ'ব বেছি কলাও নহয় বেছি দলাও নহয় মিডিয়াম হ'ব আৰু বয়স আপোনাৰ এই 45-42 এনেকুৱা হ'ব বেমাৰ আছে নেকি বেমাৰ আছে ব্ৰেইনৰ কিবা প্ৰব্লেম আছে বহুত বছৰ ধৰি ব্ৰেইনৰ আগে পাছে হৈছে এনেকুৱা ঘটনা তাতে কি আপোনালোকৰ আত্মীয় স্বজনৰ তাতে কোনো খবৰ লৈছিল নেকি আমালোকৰ আত্মীয় স্বজনৰ তাতে গোটেই যিখানে আত্মীয় স্বজন আছে সেইখানে ফোন কৰি যাই কিনে খবৰ লোৱা হৈছে এতিয়ালৈকে কোনো খবৰ পোৱা হোৱা নাই কি ক'ব ৰাইজক কি আহ্বান ৰাইজক আমাৰ এইটো আবেদন যাতে য'তেই থাকক ততেই যদি কোনোবাই দেখা পায় তেনেহ'লে এই খবৰটো যাতে সোনকালে দিব পাৰে এইটোৱে আমাৰ কাকতি মিনতি মই কৰিছোঁ এতিয়া আৰু মোৰ কোনো ক'ব লগা নাই